এই মোবাইল চাই আছা ফ্ৰেণ্ডসকলক কিবা কোৱা আমাৰ দাদা বাবুয়ে মোক বান্দৰ নিচিনা কৰি পেলালে কি ধুনীয়া চাপা হৈ আহিছিলো দেখছ না কি কৰি ভাল লাগ বান্দৰ হান কৰি ভাল কি কৰিবি আৰু উপায় নাই বান্দৰ কৰি দিলে এটা মোক এতিয়া কবা আছে মই দেখো বিয়া পাতি নাদতে 4 দিন ভাতে খোৱা নাছিলি মোৰ হাই ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰিছো আপোনালোক আটাই ভালে আছে ভগৱানৰ কৃপাত আমিও ভালে কুশলে আছো প্ৰথমে আপোনালোকৰ ইউটিউব চেনেল মিক্স অফ আছামলৈ স্বাগতম জনাইছো আজিতো জানেই হোলী বুলি গতিকে হোলী স্পেচিয়েল ভ্লগ এটা আজি বনাবলৈ গৈ আছো এটা ধামাকা ভ্লগ হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টি অকণো স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিলোঁ গাইছ আহক ফ্ৰেণ্ডছ এই ৰ মই যাওঁ আহক ফ্ৰেণ্ডছ আপোনালোকো বলক ৰ'ব ফ্ৰেণ্ডছ এটা কথা পাহৰিছিলোঁৱে যিহেতু আজি হোলীৰ ৰঙৰ উৎসৱ গতিকে আপোনালোকক শুভেচ্ছা নিদিয়াকৈতো যাব নোৱাৰোঁ মোৰ ফালৰ পৰা আপোনালোকৰ হোলীৰ এই পাকক্ষণত বহুত মৰম আৰু শুভেচ্ছা থাকিলে এই চেগতে মই পংকজ মিক্স অফ আছামৰ তৰফৰ পৰা আপোনালোকলৈ বুলি ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে এটি চমু কাহিনীও আগবঢ়ালোঁ ফ্ৰেণ্ডছ এই চমু কাহিনীটি সম্পূৰ্ণৰূপে হোলীৰ ওপৰত আধাৰিত ৰাইজসকল চাকচোন মই এই ৰাতিপুৱাৰ পৰা কাম কৰি চাহ কাপোৰ মোক বোৱাৰী দুটাই দিয়া নাই দুইটা বোৱাৰী শুয়ে আছে এতিয়াক লাগি আজি হোলীৰ দিনত মই নিজে একাপ খালি চাহ খাব লৈছোঁ আৰু এই আপা দুটি আৰু মানে ধ্যান নাই মই মাকৰ প্ৰতি যে মাকক একাপ চাহ বনাই দিব লাগে ৰাতিপুৱা উঠি বোৱাৰীকেইটাক উঠাব লাগে হোলীৰ দিনত হোলী খেলিব লাগে মানে একো কাণ্ড জ্ঞানে নাই মোৰ ল'ৰা আৰু বোৱাৰীৰ অ' মাই অকলে চাহ খাই আছে যে ইহঁত ক'ত গ'ল একো নকওঁ দেখোন খং উঠছে নেকি তোৰ খং নুঠো বিয়া কৰাই দি পেলাই সৰু বোৱাৰী শুই আছে ডাঙৰ বোৱাৰী শুই আছে তই চাগিছো যাই পেলাই যা এতিয়াক লাগি উঠাই নাই পাৰা যদি উঠাগে যা সিহঁত দুটাক উঠাই পেলাই অলপ কাম বন কৰক ভাত পানী বনাক তই দে মাই জোৰ কৰি মোক বিয়া পাতি দিছা এতিয়া পাইছা মজাটো এটা মোক এতিয়া কবা আছে মই দেখো বিয়া পাতি নাদতে 4 দিন ভাতে খোৱা নাছিলি মোৰ লগনে আছিলি আজি বোলে মাই ভাত নাখাওঁ কালি বোলে ভাত নাখাওঁ দে এতিয়া খং কৰিব নালাগে মই ইহঁতক উঠাও যায় এই বাইদেউ মানে আজি হোলীৰ দিনাখন ইমান বাৰু ৰাতি শুই থাকিব লাগে নে এতিয়া মোৰ বেটিক দি আছো হোলী লগাই দিওঁ এনেকে নুঠে ময়ো চাওঁ অ তুমি কিবা কৈছিলা নেকি চাওঁ বাইদেউ আপোনাক হোলী অলপ দিওঁ ইচ নলগাবা দেই হোলী চলি কালিয়ে মই ফেচিয়েল কৰি আহিছো আৰু মোৰ স্কিনটো বেয়া হৈ যাব নহয় হোলী এনেও নেখেলো মই আগৰ পৰাই নেখেলো তুমি বেয়া নাপাবা দেই ইছ ৰাম বাইদেউ কি কৈছে এইবোৰ আজি হোলীৰ দিনাখন অলপমান লগাওকচোন নাই মোক একদম হোলী নলগাবা দেই মই খুব বেয়া পাওঁ আৰু মোৰ স্কিনটো বেয়া হৈ গ'লে মোৰ লাজে লাগিব আৰু মোৰ হেয়াৰবোৰ দেখিছানে ইমান ডেমেজ হৈ গৈছে আৰু হোলী খেলি মোৰ স্কিন আৰু হেয়াৰ ও মাই গড আকৌ মই 20,000 এৰে মই ফেচিয়েলটো কৰাইছো আৰু মই স্কিন নষ্ট নকৰো দেই নব বাইদেউ হোলী লগালে স্কিনৰ বেছি গ্লো আহে আপুনি অলপ লগাওকচোন হয় নেকি হয় আপুনি আৰু জিলিকি উঠিব তুমি সেইকাৰণে তোমাৰ মুখখন ইমান গ্লো হৈ গৈছা নেকি তুমি যে প্ৰত্যেকবাৰে হোলী খেলা ন অলপ লওক দিয়া হেলো দিয়া দেই হেপী হোলী থেংক ইউ হেপী হোলী পিছে তোমাক ইমান কোনে লগাই দিলে বাৰু আৰু তলতো গলো বলকচোন মায়ে ৰাতিপুৱা পৰা আমাৰ দুটা গালি পাৰি আছে ব'লা আমি হোলী খেলোগে ব'লা এই চাৰ্জাৰটো ক'ত থৈছে এতিয়া বিচৰিয়ে বনাই ইৰিগেটাৰো আকৌ হিচাপে নাই ক'ৰ বস্তু ক'ত ফেলে থৈছে চাচোন মোবাইল পৰি আছে আজি আৰু কোনে আহিলাকে হোলীৰ দিনা চাওঁ ৰচোন কোনিবা আহিলাক আজি আৰু হোলীৰ দিনা আহক আজিও টিউচন আছে হয় মোক বাইদেৱে ফোন কৰি মাতিছিলে হয় নেকি মই আৰু ভাবিলো কোনে আহিলা হোলীৰ দিনা আকৌ নাই তুমি বহাচোন মই মাতি দিছো ৰা শুনছ মাত দাচোন তুমি আহিছা বহাচোন পিছে এনেকুৱা কোনে কৰিলে তোমাৰ এই অৱস্থা নকব আৰু আজি পুৰা ৰাস্তাত হোলী খেলিছে সৰু ল'ৰা ছোৱালী বোলে গোটেই ৰং লগাই দিছে হেৰি নহয় মই আচলতে টিউচনৰ কাৰণে মাতিছিলো বাবুক আজি পিছে এনেকে কেনেকে টিউচন ল'বা বাৰু আজি টিউচন কৰবা নালগে দা বুঝছ আজি তাতে আৰু হোলী এটা কাম কৰা হোলী যিহেতু আকাপ গৰম চাহে খাই যাও আমাৰো ভাল লাগিব একেলগে আৰু একেলগে হোলী খেলো বলা তলত যাই পেলাই ৰা শুনছ না আকাপ বঢ়িয়াকে চাহ বনাই আনাচোন আপুনি হোলী খেলো বঢ়িয়া ভাল লাগিব ভাল লাগিব নালাগে দিয়া টিউচন কৰিব বাবু আজি হোলী খেলো আজি টিউচন মাষ্টৰে ফাৰ্ষ্ট যাত্ৰা কৰি দিওঁ আপোনাক লগাই দিওঁ ৰং অলপ
হোলী আপুনি ফাট ফিট হৈ থাকিলে নহ'ব, আপোনাক অলপ হোলী বুলি ৰং লগাই দিওঁ আৰু বেছি নেদবা কিন্তু অ'কে অলপমান বেয়া হেপী হোলী হেপী হোলী চাওঁ হেপী হোলী হেপী হোলী হেপী হোলী শুনিয়া নাই অৱস্থা কৰিলে তোমাৰ বাবু বাবু ইছ ৰাম চাওকচোন দাদা, বাবুৱে মোক বান্দৰ নিচিনা কৰি পেলালে। বাবু তোমাৰ নামটো কি বৰ ভাল ল'ৰা দেই গুড বয় হেপী হোলী হাই ফ্ৰেণ্ডছ হেপী হোলী হেপী হোলী হেপী হোলী হেপী হোলী আমাৰ অকত থাকিলে হেপী হোলী বান্দৰ কৰি দিলে কি ধুনীয়া চাফা হৈ আহিছিলো দেখছ না কি কৰি ভাল লাগ বান্দৰ হান কৰি ভাল লাগব তাই ইছ ৰাম চুলি তুলি একদম শেষ কি কৰিম হা এই প্ৰিয়ান যাম ব'লা গা চা ধুও না কি যাম ব'লা হাই ফ্ৰেণ্ডছ লগ পাম ক'ত বান্দৰ হান কৰি ভাল লাগব দেই কি কৰিবি আৰু উপায় নাই আৰু ইহঁতৰ আৰু কাৰোবাৰ কি কৰিবি অ মোবাইল কিমান চোৱা আমাৰ ফ্ৰেণ্ডসকলক কিবা এটা কোৱা হেল্ল' এভৰিৱান হেপী হোলী আৰু মোৰ ফালৰ পৰা এইখিনিয়ে আপোনালোকক ৰিকুৱেষ্ট থাকিল যে আমাৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো চাব। অ'কে বাই বাই। শিক্ষাটো পাম হৈ তামাম শিক্ষা পাম ন এতিয়া চচৰা মাৰি তৎ পাবান না আমি চচৰা